Enjoy. Welcome. আশীৰ্বাদ না দি থৈ নগ'ল যে শুনা তুমি কিন্তু মোক বিয়া পাতিব লাগিব বিয়া পাতিম নতুন এটা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। পেকিং কৰি আছিলোঁ, পেকিংটো আধাখৰীয়া ভাগে এৰি থৈ এফালে যাবলগীয়া হ'ল, তো পেকিংটো এভাগে থৈ গুচি গ'লোঁ। আৰু বস্তু অলপ সোমোৱাবলগীয়া আছে, বস্তুখিনি সোমোৱাই লওঁ পটাপট। তাৰপাছত চুলি কাটিবলৈ আছে, চুলি বহুত দীঘল হৈ গ'ল, চুলিখিনি কাটি ল'ব লাগিব। কাটি লৈ বাইকখন দাইহঁতৰ ঘৰত ৰাখিম, দাইহঁতৰ ঘৰত ৰাখি লৈ চুলি কাটিম, কাটি লৈ ৰাতি 9টা বজাত ট্ৰেইন আছে, ট্ৰেইনত যাম। আৰু ক'ত গৈ আছোঁ আপোনালোকেতো গম পায়ে, ছিকিম গৈ আছোঁ। তো দেৰি নকৰোঁ আৰু পটাপট পেকিং কৰি লওঁ, কৰি লৈ আমি ঘৰৰ পৰা ওলাই দিওঁ সোনকালে। গা পা ধুই এতিয়া সম্পূৰ্ণ ৰেডি হৈ গ'লোঁ আৰু এতিয়া আপোনালোকক ডাইৰেক্ট শিমলগুৰিত লগ পাই আছোঁ। আৰু এতিয়া বাইকখন ইয়াত থৈ ল'লোঁ, বাইকখন থৈ এতিয়া একদম পূৰা ষ্টেচনত যাওঁ, লগৰকেইজন ৰখি আছে, ষ্টেচনত গৈ আপোনালোকক লগ পাই আছোঁ। আৰু এইফালে আছে আমাৰ খুৰী আছে, আৰু এইফালে আমাৰ দাই, আৰু বাই বাই কৈছে, বাই 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 বাই। আপোনালোকক শিমলগুৰিত গৈ লগ পাই আছোঁ, হয় নাই? বাই বাই। তো এতিয়া আমি যাওঁ ইয়াৰ পৰা গৈ শিমলগুৰিত ষ্টেচনত লগ পাই আছোঁ আপোনালোকক। আৰু দুদিনমানৰ কাৰণে বসন্তী বাই বাই। আৰু এইটোৱে হৈছে আমাৰ শিমলগুৰি জংচন। ফাইনেলি বাইক লৈ শিমলগুৰি ষ্টেচন, আৰু ইয়াৰ পৰা ভিতৰ চোৱা আপোনালোকৰ, ষ্টেচনৰ ভিতৰ চোৱা আপোনালোকক দেখাব। ট্ৰেইন আহিব, অলপ সময় আছে, আৰু 9:30 ট্ৰেইন আহি পাই যাবহি ইয়াত। আৰু এতিয়া অলপ সময় ইয়াতে ৰখোঁ গোটেইকেইজন, কি ক'ম আৰু উপায় নাই, অথনিৰ পৰা ইয়াতে এনেকৈ ঘূৰি ফুৰিছোঁ ষ্টেচনটোতে। আৰু ট্ৰেইন আহিব সময় হৈছে, 9:32 পাই যাবহি বুলি কৈছে। তো আৰু এইটো মোৰ ফ্ৰেণ্ড মোৰ লগত এতিয়া বিন্দাছ আমি ইয়াতে ৰখি আছোঁ। ট্ৰেইন আহিব, ধুনীয়াকৈ উঠিম ট্ৰেইনত, আৰু ট্ৰেইনৰ যাত্ৰাটো আমি আপোনালোকক সম্পূৰ্ণৰূপে শিলচৰ নহয়, আমি ছিকিমলৈকে আপোনালোকক সম্পূৰ্ণ দেখাই দিম। এই দাদাই আমাক থ'বলৈ আহিছে, আৰু এতিয়া ধুনীয়াকৈ ট্ৰেইনত উঠিম গোটেইকেইজন, আৰু গোটেইকেইজন আহি পাই গ'লহি ইয়াতে আহি। হেপী জাৰ্ণি বুলি সিহঁতক ক'বলৈ আহিছোঁ মোৰ। থেংক ইউ দাদা। আৰু ট্ৰেইনত উঠি লওঁ আগবাঢ়ি, তাৰপিছত আপোনালোকক সকলোবিলাক দেখাই আছোঁ। বাই বাই। তো ট্ৰেইন আহি গ'ল, এতিয়া আমি ছিটত গৈ বহি লওঁ। ভিতৰলৈ সোমাই আহিলোঁ, ভিতৰত কোনটুকুৰাত চাই আমাৰ ছিট আছে সকলোকে বাই বাই। আমাৰ দাদা আহি গ'ল এইফালে, দাদা সকলোকে বাই বাই দি দিওঁ। বাই বাই, সকলোকে বাই বাই দিলে। আৰু গাইজ আহি আমি আমাৰ ছিট পাই গ'লোহি, আৰু আমাৰ ছিট সকলোবিলাক পাই গ'লোঁ। গোটেইকেইজন বহি ল'লে, ৰূপমো বহি ল'লে। এতিয়া ইয়াতে বহি ল'ম ধুনীয়াকৈ, তাৰপিছত বাকীবিলাক বস্তুবিলাক ধুনীয়াকৈ ইয়াত থৈ ল'ম, থৈ লৈ আৰু ওপৰত আৰু শুই যাম ধুনীয়াকৈ। আৰু দিনটো বহুত ভাগৰ লাগি আছে আমাৰ, তাৰমানে আজি দিনটো বহুত কাম কৰিলোঁ ইয়াতে, কাম চাম কৰি মেলি এতিয়া ট্ৰেইনত উঠিলোঁ, আৰু এতিয়া বিন্দাছ শুই মেলি কাইলৈ আকৌ কি হয় আৰু বাকীখিনি আপোনালোকক দেখাই আছোঁ। আৰু বাই বাই শিমলুগুৰি, ইয়াৰ পৰা শিমলুগুৰি ষ্টেচন বাই বাই দি দিলোঁ। তো আমাৰ জাৰ্ণি ষ্টাৰ্ট হৈ গ'ল ইয়াৰ পৰা। ৰূপম, তোমাৰ অনুভৱ কোৱা? মোৰ অনুভৱ মজা, গৈ আছোঁ আমি। ঠিক আছে, আৰু ইয়াৰ পৰা আমি ট্ৰেইনত বহি ল'লোঁ ধুনীয়াকৈ। আৰু মানে কি হ'ল, ছিকিম আহিম বুলি ভাবি খানাটো খোৱা নহ'লে, আৰু এতিয়া খানা আহি গ'ল ট্ৰেইনত, আমি খানাটো খাই লওঁ। বহুত ভোক লাগি আছে জোৰে, এতিয়া ভাতটো খাই লওঁ পটাপট। কি আছে কি নাই, মাছৰ অৰ্ডাৰ কৰিছিলোঁ, মাছ আহি গ'ল ইয়াত, আৰু এতিয়া খাই লওঁ। আৰু মানে ট্ৰেইনত আহি ব'ৰ হৈ গৈছোঁ, সেইটো কাৰণে লুডু খেলি ল'লোঁ গোটেইকেইজনে, আমি লগ লাগি লুডু খেলিলোঁ অলপ সময় ট্ৰেইনত। এনেদৰে টাইমবিলাক মানে পাৰ কৰি আহি আছোঁ। আৰু তো এতিয়া লাইটটো অফ কৰোঁ, অফ কৰি ধুনীয়াকৈ হৈ যাওঁ। ডিমাপুৰ যেতিয়া ষ্টেচন যেতিয়া পাই যাম, তেতিয়া দাদা এজনে দিব। চ' এতিয়া গুড নাইট, বাই বাই। এটাকে শুই মেলি আহি আছোঁ আৰু ট্ৰেইনত অলপ সময় শুলোঁ, তাৰমানে সাৰ পাই গ'লোঁ। ট্ৰেইনখন এনেকৈ লৰি আছে, ইফালৰ পৰা ইফালে লৰি আছে, তো ভালদৰে শুব পৰা নাই। আৰু এতিয়া হয়তো চাগে ডিমাপুৰমান আহি পাইছোঁহি নেকি, গম পোৱা নাই ইমান ভালদৰে। ভেৰি গুড মৰ্ণিং সকলোকে। আৰু কালি ৰাতি একদম পূৰা টোপনিত ক'ব নোৱাৰাকৈ শুই আহিলোঁ, এতিয়া সাৰ পালোঁ। আৰু এতিয়া ব্ৰাছ কৰি লওঁ পটাপট, ব্ৰাছ কৰি লওঁ, তাৰপিছত ব্ৰেকফাষ্ট খাই দিওঁ।
এতিয়া পেট পূজা কৰি লওঁ। শুই উঠিবৰ পৰা আমনি লাগি গৈছেগৈ আৰু মানে ইমান ট্ৰেইনৰ ভিতৰতে একেটো ডবাটোৰ ভিতৰতে ৰখি থাকিবলগীয়া হৈছে আৰু এ চি ভিতৰৰ পৰা ওলাই আহিলেও কাৰণে বাহিৰত পূৰা গৰম উঠি গৈছে। কি ক'ব, তেনেকুৱাই হৈ আছে, গৰম, বহুত গৰম। আৰু প্ৰকৃতি হাৱা লোৱাটো এটা ভাল, স্বাস্থ্যৰ কাৰণেও ভাল। সেইটো হৈছে এ চি হাৱা। আৰু এতিয়া যিটো হাৱা লৈ আছোঁ সেইটো হৈছে প্ৰকৃতিৰ হাৱা। ট্ৰেইনখন ৰাখি থৈছে, ক্ৰচিং আছে চাগে আগত। হ'ব দে বাই বাইছোঁ না দিয়া মোৰ দিয়া দিব লাগিব নিশ্চয় দিব লাগিব বোলে, দিলে হৈ যায়। দি দে আকৌ কি দিব লাগিব হয় নাই নাজানে তুমি কি হৈ আছা? এতিয়া নাই মানে নিজেতো নকয় দেখিছ। থেংক ইউ, ৱেলকাম। আশীৰ্বাদ এটা দি থৈ নগ'ল যে তুমি কিন্তু মোক বিয়া পাতিব লাগিব। মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰত থকা এইখনেই বিখ্যাত শৰাইঘাট দলংখন। আৰু অৱশেষত আহি পাইগৈ নিউ জলপাইগুৰি ষ্টেচন। আৰু ইয়াৰ পৰা আমি ছিকিমলৈ গৈ থাকিম। আমি আহিলোঁ আৰু এতিয়া আমি গাড়ী বুকিং কৰিব লাগে। গাড়ী বুকিং কৰি লওঁ, গাড়ী পাওঁ নে নাপাওঁ চাই লওঁ। ইয়াত এটাই কৈছিলে আগতে গাড়ী বুকিং কৰি ৰাখিছিলোঁ বুলি। আৰু হেল্ল', আমি বৰ্তমান আহি উপস্থিত হৈছোঁ এতিয়া পাই গ'লো হয় নাই, নিউ জলপাইগুৰি পাই গ'লোহি। আৰু ইয়াৰ পৰা গাড়ী বুকিং কৰিম। বুকিং মানে আগতে কৰি থৈ দিয়া আছিলে। আমি কৰি থৈ দিয়া আছে। বৰ্তমান আমি আগবাঢ়ি যাম ছিকিম গেংটকৰ ফালে। ছিকিম গেংটক গৈ আছোঁ আৰু ইয়াতে গাড়ী হেৰি আগতে বুকিং কৰি ৰাখিছে বোলে গাড়ী। তো ইয়াৰ পৰা গাড়ীখনলৈ যাওঁ, গাড়ীখনত উঠি হোটেলত গৈ পাই লওঁ। একদম পূৰা ভাগৰুৱা অনুভৱ কৰি আহিছোঁ। দিনটো তাৰমানে ট্ৰেইনখনৰ ভিতৰতে সোমাই আছোঁ দিনটো। এতিয়া সময় 5টা বাজি গ'ল সময় এতিয়া, আৰু বহুত তাৰমানে ভাগৰ লাগিছে। আৰু গাড়ীৰ ভিতৰত সোনকালে গৈ লওঁ, গাড়ীখনত বহি লওঁ, বহি লৈ একেবাৰে হোটেলত আপোনালোকক লগ পাই আছোঁ। একদম পূৰা ভাগৰ লাগি আহিলে মানে দিনটো আজি একদম পূৰা ট্ৰেইনত আহিলোঁ। ট্ৰেইনৰ পৰা আকৌ শিলিগুৰি তাৰমানে নিউ জলপাইগুৰিৰ পৰা গাড়ী ভাড়া কৰি আহি ইয়াত গেংটকলৈ আহিলোঁ। আৰু ৰাস্তা ইমানে বেয়া, মানে ৰাস্তাত একদম পূৰা কঁকাল চকাল বিকাই আহিছে। আৰু এতিয়া বিচনাখন দেখি একদম পূৰা শুই দিব মন গৈছে। এতিয়া পূৰা শুওঁ। কাইলৈ আপোনালোকক লগ পাম ধুনীয়াকৈ। কাইলৈ ৰাতিপুৱাৰ পৰা এটা নেক্সট লেভেল ব্লগিং ষ্টাৰ্ট হৈ যাব। আপোনালোকক সকলোবিলাক দেখাম, যি নেকি গেংটকৰ যি নেকি চাবলগীয়া বস্তু আছে সকলোবিলাক দেখাম। একদম শেষলৈকে চাই থাকিব। আৰু এতিয়া বিন্দাছ হৈ যাওঁ। গুড নাইট, বাই বাই, জয় আই অসম।